আজি হৈছে শাওণ মাহৰ প্ৰথমটো দিন আৰু সেইবাবে মোৰ কাজিন চিষ্টাৰ আৰু ব্ৰাদাৰ আমি তিনিও মিলি কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ গ'লোঁ আৰু তাত থকা মা বগলা মন্দিৰটো দৰ্শন কৰিম বুলি ভাবিলোঁ। আগতে গৈছোঁ বাৰু, কামাখ্যা মন্দিৰলৈ গৈছোঁ, কিন্তু তাত যোৱা নাই। চ' আজি যাম বুলি ভাবিছোঁ। আৰু এয়া চাওকচোন মন্দিৰৰ চাৰিওফালৰ পৰিৱেশটো দেখিতো ভালেই লাগে। এনেও মন্দিৰ গ'লে কিবা এক নতুন এনাৰ্জি, এক শক্তি লাভ কৰা যেন লাগে, মনটো শান্তি লাগে। আৰু চাওকচোন মন্দিৰত এইবোৰ বান্দৰবোৰে যে খেলি থাকে, এইবোৰ চায়ে ভাল লাগে। আমিও বহুত টাইম তাকে চাই থাকিলোঁ। আৰু এই যে গণেশ বাবাৰ মূৰ্তিত এইদৰে পইচা চিপকোৱা হয়, মোৰতো লাগিল বাৰু, আগৰবাৰ লগা নাছিল। চ' এইবাৰ ভাল লাগিল। আৰু এয়া চাওক বগলা মা মন্দিৰলৈ আহি গ'লোঁ। আৰু এই মন্দিৰটোৰ কালাৰটো, চাৰিওফালৰ কালাৰবোৰ হালধীয়া হয়, কাৰণ বগলা মাক পীতাম্বৰী দেৱী বুলিও কোৱা হয়। চ' আমি তাৰপিছত ভোগ খাই ঘৰলৈ আহি থাকিলোঁ। আজিৰ ভিডিঅ'ত ইমানেই আছিল। বাই।